Hi guys, welcome back to my YouTube channel Sanjeev Blog. আজি ব্লগটো আজি মানে এটা মই বহুত বেলেগ এটা ডেষ্টিনেশ্যনত আহিছো মানে এটা কথা তেনেকুৱা মই আছো এটা বহুত বেলেগ জেগা এটো আছে এটা চাংঘৰ তো এই চাংঘৰ আছে পাঁচ পিনে মই দেখিছে এইবিলাক পাঁচ পিনে এটা কিবা সব খেতি আছে এটো কি খেতি মই আপোনালোকক কম কি হয় কি আছে সব দেখাম তো চাই দেখক ব্লগটো তো এই গাইস এইখিনি চাই ল'ব পাৰে আপোনালোকে কিমান এইখিনি কিহৰ খেতি বাৰু আপোনালোকে কমেণ্ট কৰি জনাবচোন মই লাষ্টত দেখাম এইখিনি কিমান আছে চাই লওক গোটেই লাইন কেইটো আছে এইপিনে আকৌ এইপিনে এইটো ঘৰটো আছে এইটো এইকেইটা আছে আমাৰ দুটা এইকেইটা কোন হয় মই জনাম আকৌ এইপিনেও আছে এইবিলাকো আছে চব খেতি আকৌ এইপিনেও আছে এইখন মুঠতে এইটো লোকেশ্যনটো আছে আপোনালোকৰ এটা ধেমাজি চিপানী বুলি কয় চিপানী চাইডে আহিব এখন এটা লোকেশ্যনত আছে এইটো চব খেতি কি খেতি হয় চাব এখন সব পাহাৰ আছে সাইডত এখন মজা আৰু এইটো ঘৰ হয় এই ঘৰটো এটা হুই আৰাম কৰি বটা ললে হুই মজা আমেজ লব পায় আৰু এইখিনি আছে খেতিখিনি আছে আপোনালোকে চাব পাৰে খেতিখিনি আছে এইবিলাক আছে এটা জলকীয়া মান জলকীয়া এইবিলাক দেখিছে নহয় এইবিলাক আছে সব মান জলকীয়া এইবিলাক কিমান আছে মান জলকীয়া আপোনালোকে কিমান ডাঙৰ বহুত ডাঙৰ খেতি মানে এইবিলাক তাৰপিছত এতিয়া আপোনালোকে চাব পাৰে ঢেৰ এখন গোটেই মান জলকীয়া হয় মুঠতে এখন ঢেৰ লাগি আছে এইবিলাক চাই লওক এখন গোটেই এইবিলাক মান জলকীয়া চবতে অকল এতিয়া মেইন কেছটো যে অকল পকিবলৈ আছে আৰু খাবলৈ পাৰিব আপোনালোকে এইবিলাক কিমান আহি আছে এইবিলাক পাইপত পানী চানী দি থাকে চব পানী চানী দি মেলি চব আছে আৰু আপোনালোকে এইফালেও খেতি এইপিনেও খেতি চব খেতি মুঠতে অকল খেতিয়ে আৰু তো এইখিনি আছে গোটেই খেতিখিনি তো এইপিনে আছে মোৰ পাঁচ পিনে আছে এইটো ঘৰটো মই এতিয়া এইখিনি চব দেখাম আপোনালোকক চবে মানে মজা আমেজ লৈ শুই আছে বতাহ মাৰি আছে তো বতাহত মানে কি ধুনীয়াকে শুই লৈছে এখন চাংঘৰ বনাই লৈছে এইটো হৈছে খেৰ দি থোৱা আছে ওপৰত খেৰত শুই লৈছে আৰু মজাছে হেৰি কৰি আছে শুই আছে যেতিয়া জলকীয়াবিলাক পকিব ন যেতিয়া জলকীয়াখিনি পকিব একদম মুঠতে অকল ৰঙা হৈ থাকিব ন গছখিনি আপোনালোকে চাব পাৰে কি ধুনীয়া মজা লাগিব কিন্তু এইটো জ্বলাও কিন্তু তামাম জ্বলা আকৌ দেই তামাম মুঠতে পাগলা হৈ যাব মানুহ এইবিলাক খেতি গোটেইখিনি চব জলকীয়া খেতি অকল জলকীয়া মেইন এইফালে মই যোনখিনিত আহিছো এইখিনিত অলপ মানে পুলি হৈ আছে আৰু এই ঘৰটো বা সিফালৰ চাইডৰ খিনি মই যে ফাৰ্ষ্টত দেখাইছিলো তাত জলকীয়া লাগিয়ে আছে অকল মানে পকিবলৈ আছে কেছটো সেইটো তো চাই থাকক আৰু ভিডিঅ'টো কি দেখাই আছো তো এইখিনিয়ে আছিলে আৰু এইখিনিত তো সিফালৰ খিনিতো গছকেইটাতো সৰু হৈ আছে ন এই চাইডৰ কেইটা সৰু হৈ আছে আৰু এই চাইডৰ কেইটা আছে অলপ ডাঙৰ হৈছে ইয়াততো অলপ জলকীয়াবিলাক লাগি আছে তো জলকীয়াবিলাক এইবিলাক এনেকুৱা ধৰণৰ এইবিলাক জলকীয়া কিমান লাগি আছে চাই থাকক আপোনালোকে তো তামাম জলকীয়া লাগি আছে চাই থাকক আপোনালোকে গোটেই এখন
এই গাইছ এইটো আছে এইখিনি। তো আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট আৰু ভাল পালে এটা ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।